Hello everyone. সদায় অনাদৰে আজিও আপোনালোকৰ কাৰণে লুচেন জিকেৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আছোঁ। চ' কুৱেশ্যনকেইটা শেষলৈকে চাবা। আমি 30 দিনত 30টা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ কুৱেশ্যনৰ পাৰ্ট লুচেন জিকেৰ। চ' শেষ কৰি চাবা আৰু যদি চেনেলটো ভাল পোৱা লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা। অ'কে, তো ফাৰ্ষ্ট কুৱেশ্যন আছে, আলোকবৰ্ষ কিহৰ লগত জড়িত? লাইট ইয়াৰ ইজ ৰিলেটেড টু। আলোকবৰ্ষ ইয়াৰ ভিতৰত কিহৰ লগত জড়িত? আলোকবৰ্ষ কিহৰ লগত জড়িত? কাৰেক্ট এনচাৰটো হৈছে ডিষ্টেঞ্চৰ লগত জড়িত। অ'কে, লাইট ইয়াৰ কিহৰ লগত জড়িত? ডিষ্টেঞ্চৰ লগত জড়িত। অপশ্যন বি ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, হুইচ অফ দ্য ফলোয়িং ইউনিয়ন টেৰিটৰিজ ইজ গিভিং পাৰ্টিয়েল ষ্টেটহুড ইন ইণ্ডিয়া? ভাৰতত তলৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলক আংশিকভাৱে ৰাজ্য অধিকাৰ দিয়া হৈছে? কাৰেক্ট এনচাৰটো হৈছে পণ্ডিচেৰী। অ'কে, পণ্ডিচেৰী। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, দ্য ইণ্ডিয়ান মিউজিচিয়ান হেজ ৱন এন একাডেমি এৱাৰ্ড। একাডেমি বঁটা লাভ কৰা ভাৰতীয় সংগীত শিল্পীজন কোন আছিল? কাৰেক্ট কুৱেশ্যনটো হৈছে এনচাৰটো হৈছে এ আৰ ৰহমান। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, ইন দ্য কনটেক্সট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হুইচ অফ দ্য ফলোয়িং আৰ্টিকলছ গ্যাৰাণ্টিজ দ্য ৰাইট টু ফ্ৰীডম অফ ৰিলিজন টু ইটছ চিটিজেন? ভাৰতীয় সংবিধানৰ প্ৰেক্ষাপটত তলৰ কোনটো অনুচ্ছেদে ইয়াৰ নাগৰিকক ধৰ্ম স্বাধীনতাৰ অধিকাৰ নিশ্চিত কৰিছে? কাৰেক্ট এনচাৰটো হৈছে আৰ্টিকল 25, 1925। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, ৰবি ক্ৰপছ আৰ শ্ব'ন ইন। ৰবি শস্য ৰোৱা হয় কিমান মাহৰ ভিতৰত? ৰবি শস্য ৰোৱা হয় আপোনালোকে জানে বিভিন্ন ধৰণৰ শস্যৰ ওপৰত কুৱেশ্যন আহে এডিআৰিত। চ' ৰবি ক্ৰপছ আৰ শ্ব'ন ইন, ৰবি শস্য কেতিয়া ৰোৱা হয়? কাৰেক্ট এনচাৰটো হৈছে অক্টোবৰ আৰু নৱেম্বৰৰ মাজভাগত ৰবি শস্য ৰোৱা হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, দ্য বুক দ্য পেৰাডক্সিকেল প্ৰাইম মিনিষ্টাৰ ইজ ৰিটেন বাই ডেছ। দ্য পেৰাডক্সিকেল প্ৰাইম মিনিষ্টাৰ নামৰ কিতাপখনক কোনে লিখিছে? কাৰেক্ট এনচাৰটো হৈছে শশী থেৰুৰে লিখিছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, বালি যাত্ৰা দ্য ভয়াগা টু বলি ইজ চেলিব্ৰেটেড ইন হুইচ অফ দ্য ফলোয়িং ষ্টেট অফ ইণ্ডিয়া? বালি যাত্ৰা ভাৰতৰ তলৰ কোনখন ৰাজ্যত পালন কৰা হয়? কোনখন ৰাজ্যত বালি যাত্ৰা পালন কৰা হয়? কাৰেক্ট এনচাৰটো হৈছে উৰিষ্যাত। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, ডেছ ৱাজ দ্য কেপ্টেইন অফ দ্য 1948 ইণ্ডিয়ান নেশ্যনেল ফিল্ড হকী টিম ডেট ৱন দ্য ফাৰ্ষ্ট গ'ল্ড ইন অলিম্পিক্স। অলিম্পিকত প্ৰথম স্বৰ্ণ জয় কৰা 1948 চনৰ ভাৰতীয় ৰাষ্ট্ৰীয় ফিল্ড হকী দলৰ অধিনায়ক কোন আছিল? কাৰেক্ট এনচাৰটো হৈছে কিষণ লাল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, হু ডিস্কভাৰ্ড দ্য ছ'লাৰ ছিষ্টেম। সৌৰজগতত কোনে আৱিষ্কাৰ কৰিছিল? সৌৰজগত কোনে আৱিষ্কাৰ কৰিছিল? কাৰেক্ট এনচাৰ হৈছে কপাৰনিকাছে সৌৰজগত আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, ইন দ্য কনটেক্সট অফ ইলেকশ্যন ইন ইণ্ডিয়া দ্য টাৰ্ম VVPAT ষ্টেণ্ডছ ফৰ। ভাৰতত নিৰ্বাচনৰ প্ৰসংগত VVPAT শব্দটোৰ অৰ্থ কি? VVPAT মানে কি? VVPAT মানে হৈছে ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, হুইচ অফ দ্য ফলোয়িং ইজ নট এন এমেলগাম? তলৰ কোনটো মিশ্ৰণ নহয়? কাৰেক্ট এনচাৰটো হৈছে শোল্ডাৰ। অ'কে, Next question to In a democracy, the ruling party is accountable to.
গণতন্ত্ৰত শাসকীয় দলৰ জবাবদিহি ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ কাৰেক্ট এনসাৰটো হৈছে দ্য পিপল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বিবি কা মকবাৰা দ্য ৰিপ্লিকা অফ দ্য তাজমহল ইজ চিটুৱেটেড ইন বিবি কা মকবাৰা তাজমহলৰ প্ৰতিৰূপ ক'ত অৱস্থিত বিবি কা মকবাৰা ক'ত অৱস্থিত কাৰেক্ট এনসাৰটো হৈছে ঔৰংগাবাদ ক'ত অৱস্থিত ঔৰংগাবাদত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ কল্ড দ্য আইৰণ মেন অফ ইণ্ডিয়া ভাৰতত লোহাৰ মানুহ বুলি কাক কোৱা হয় কাৰেক্ট এনসাৰটো হৈছে বল্লভভাই পেটেল চৰ্দাৰ বল্লভভাই পেটেল লোহাৰ মানুহ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য বান্দিপুৰ নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত কাৰেক্ট এনসাৰটো হৈছে কৰ্ণাটকত অৱস্থিত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ব্ৰিজ কানেক্ট ডিব্ৰুগড় ইন আছাম টু পাছিঘাট ইন অৰুণাচল প্ৰদেশ কোনখন দলঙে অসমৰ ডিব্ৰুগড়ক অৰুণাচলৰ পাছিঘাটলৈ সংযোগ কৰে কাৰেক্ট এনসাৰ হৈছে বগীবিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য চিফ অফ ইলেকশ্যন কমিশ্যন ইজ এপইণ্টেড বাই দ্য নিৰ্বাচন আয়োগৰ মুৰব্বীক কোনে নিয়োগ কৰে কাৰেক্ট এনসাৰটো হৈছে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মেলেৰিয়া এণ্ড কালা আজাৰ আৰ কজ বাই মেলেৰিয়া আৰু কলা আজাৰ কাৰ ফলত হয় কাৰেক্ট এনসাৰটো হৈছে প্ৰটজবৰ ফলত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ষ্টৰি অফ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ ইজ দ্য অট'বায়'গ্ৰাফি অফ দ্য ষ্টৰি অফ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ কাৰ আত্মজীৱনী কাৰেক্ট এনসাৰটো হৈছে মহাত্মা গান্ধীৰ আত্মজীৱনী নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইজ গ্ৰেটেষ্ট এচিভমেণ্ট ৱাজ দ্য চিটিং আপ অফ দ্য ব্ৰহ্ম সমাজ ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠা কাৰ সৰ্বোচ্চ কৃতিত্ব শুদ্ধ উত্তৰটো হৈছে ৰাজা ৰামমোহন ৰয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান জিমনেষ্ট টু উইন এ গ'ল্ড মেডেল এট এ গ্ল'বেল ইভেণ্ট বিশ্বব্যাপী ইভেণ্টত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় জিমনাষ্ট কোন আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যিকেইটা কুৱেশ্যন ডিছকাছ কৰিছোঁ কুৱেশ্যনকেইটা এৰি থৈ নাযাবা কাৰেক্ট এনসাৰ কোনটো হ'ব কাৰেক্ট এনসাৰ হৈছে দীপা কৰ্মাকাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য বেটল অফ প্লাছী ৱাজ ফ'ট ইন দ্য ইয়াৰ প্লাছীৰ যুদ্ধ কোন চনত হৈছিল পলাছীৰ যুদ্ধ কোন চনত হৈছিল য়েছ কাৰেক্ট এনসাৰ 1757 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মলিকুলাৰ ফৰ্মুলা অফ গ'ল্ড ইজ সোণৰ আণৱিক সূত্ৰ কি সোণৰ ৰাসায়নিক সূত্ৰ কি বা আণৱিক সূত্ৰ কি চ' কাৰেক্ট এনসাৰ হৈছে AU অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ৰ'টাৰী ছিষ্টেম ৱাজ ইণ্ট্ৰডিউচ বাই ৰ'টাৰী ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল ৰ'টাৰী ব্যৱস্থা কাৰেক্ট এনসাৰ হৈছে থমাছ মনৰো অ'কে নামটো মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং ইজ নট এ ডিজিটেল ট্ৰানজেকশ্যন ইন ইণ্ডিয়া তলৰ কোনটো ভাৰতৰ ডিজিটেল লেনদেন নহয় ইয়াৰ ভিতৰত কোনটো ভাৰতৰ ডিজিটেল লেনদেন নহয় কাৰেক্ট এনসাৰটো হৈছে কেছ ট্ৰানজেকশ্যন আমি সকলোৱে জানো এইটো ডাইৰেক্টলি লেনদেন কৰা হয় বাকী কেইটা ডিজিটেল মাধ্যমত লেনদেন কৰা হয় চ' বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে যদি ভিডিঅ'টো সঁচাকৈ ভাল পাইছে লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব বিচাৰে কৰিব পাৰে অ'কে চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ আজিলৈ বাই বাই